নমস্কাৰ, মই হাছান আলী আৰু আপুনি চাই আছে হাছানছ ব্লগ এণ্ড ইনফৰমেশ্যন। তো আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ইনফৰমেশ্যনৰ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেদৰে ইনফৰমেশ্যনৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। তো ব'লক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। হয় বন্ধুসকল, ONGC প্ৰতি বছৰ দৰে এইবছৰো ITI ডিপ্ল'মা আৰু গ্ৰেজুৱেট পাছ কৰা সকলৰ বাবে 12মহীয়া এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিঙৰ যোগান ধৰিছে। যদি আপুনিও ITI ডিপ্ল'মা বা গ্ৰেজুৱেট পাছ কৰি থৈছে তেনেহ'লে আপুনিও আবেদন কৰিব পাৰিব। যিহেতু ময়ো কৰি আছোঁ, মোৰ প্ৰায় 5 মাহে হ'ল। সেইবাবে মোক বহুতে সুধি আছিলে যে 2022 চনৰ পোষ্ট কেতিয়া ওলাব। তো যোৱাকালি অৰ্থাৎ 27 তাৰিখে এইটো মুঠ 3614টা পোষ্ট মুকলি কৰিছে ONGCয়ে। তো ইয়াত নৰ্থ ইষ্টৰ বাবে আছে 744টা পোষ্ট। তো ইয়াক ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰিছে। ডিষ্ট্ৰিক্ট ৱাইজ চাবলৈ গ'লে ইয়াত যোৰহাটৰ বাবে আছে 110টা আৰু শিলচৰৰ বাবে আছে 51টা আৰু নাজিৰা শিৱসাগৰৰ বাবে আছে 583টা। তো সৰ্ববৃহৎ আছে নাজিৰা শিৱসাগৰত 583টা আছে সৰ্বমুঠ। তো সকলোৱে আবেদন কৰিব পাৰিব। তো এতিয়া জানি লওঁ আপোনালোকৰ এজ কিমান লাগিব, বয়সটো কিমান হ'ব লাগিব আপোনালোকে এপ্লাই কৰিবৰ বাবে। তো আপোনালোকৰ মিনিমাম হ'ব লাগিব 18 বছৰ আৰু জেনেৰেলসকলে পাৰিব 24 বছৰলৈকে। 15 তাৰিখ 5 মে 2022 চনলৈকে আপোনাৰ বয়স হ'ব লাগিব 24 বছৰ, তাতকৈ অধিক হ'লে নহ'ব। তো আপোনাৰ যদি OBC হয় তেনেহ'লে আপোনালোকৰ 3 বছৰ ইলেকশ্যন পাব আৰু যদি ST SC হয় তেনেহ'লে 5 বছৰ ইলেকশ্যন পাব আৰু যদি আপোনালোক PWBDৰ কেটেগৰীত পৰে তেনেহ'লে 10 বছৰ আৰু NCL চাৰ্টিফিকেট থাকিলে আপোনালোকে 15 বছৰ ST SC সকলে আৰু 10 বছৰ পাব OBC সকলে। তাৰপাছতে চাই লওঁ আপোনালোকে ষ্টিপেণ্ড কিমান পাব। যিহেতু আপোনালোকে চেলেৰী বুলি নকয়, এইটো ষ্টিপেণ্ড বুলি কয়, সাধাৰণ মাননি। ষ্টিপেণ্ড কিমান পাব আপোনালোকে চাই লওঁ। আপোনালোকে যদি গ্ৰেজুৱেট হয়, যদি BA BCom বা BBA হয় তেনেহ'লে আপোনালোকে পাব 9,000কৈ আৰু ITI যিসকলে 1 year ITI কৰিছে তেওঁলোকে পাব 7,700 টকা আৰু 2 year যিখিনি আছে তেওঁলোকে পাব 8,550 টকা আৰু ডিপ্ল'মা সকলে পাব 8,000কৈ টকা। এতিয়া চাই লওঁ চিলেকশ্যনটো কেনেকৈ হ'ব। চিলেকশ্যনটো আপোনালোকৰ একদম সহজ হ'ব, যিহেতু ইণ্টাৰভিউ বা এক্সাম নহয় আপোনালোকৰ। তো আপোনালোকৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি হ'ব চিলেকশ্যনটো। তো হাইয়েষ্ট পাৰ্চেণ্টেজৰ পৰা চিলেক্ট হৈ আহি থাকিব। তো একদম সহজ এইটো চিলেকশ্যনৰ। তো সকলোৱে এপ্লাই কৰি দিয়ক। তো এতিয়া চাই লওঁ আপোনালোকে কেতিয়ালৈকে এপ্লাই কৰিব পাৰিব, অৰ্থাৎ লাষ্ট ডেট কেতিয়া এপ্লাই কৰা। তো এডভাৰটাইজটো আহিছে 27 তাৰিখ, অৰ্থাৎ যোৱাকালি আহিছে এডভাৰটাইজটো আৰু যোৱাকালিৰ পৰা এপ্লাইও আৰম্ভ হৈ গৈছে। তো লাষ্ট ডেটটো আছে আপোনাৰ 15 মে 15 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে কথাটো ক'ব থাকি গ'ল যে এপ্লাই কৰাৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকে। ৰেজিষ্ট্ৰেশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকৰ ONGC অফিচিয়েল লিংকটো মই দি দিম ডিছক্ৰিপশ্যনত, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু কোনটো ট্ৰেডত কিমানটা পোষ্ট আছে বা কেনেকৈ এপ্লাই কৰিব, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, যদি কিবা কনফিউজন আছে তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে বা মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি মোৰ DM কৰিব পাৰে মোক। আৰু যদি ইয়াৰ ৰিগাৰ্ডিং কিবা ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব, তো মই আপোনালোকৰ বাবে বনাই দিম ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভিডিঅ'টো সকলো চাই থকাৰ বাবে ধন্যবাদ। তো আকৌ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ, টেক কেয়াৰ।